तेरे कोलो मैनू सामिल दे ऐसी एवें नी আজি আমাক লাঞ্চৰ বাবে ইনভাইট কৰিছে মোৰ বা এজনীয়ে। হ্যাঁ আমি আহিছোঁ ফেট ভেলীলৈ। এয়া মোৰ বাজনী। এই যে বাজনীৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই, কিন্তু ইমানেই আপোন, মানে পিয়ৰলি কিছুমান সম্পৰ্ক থাকে ন, পুৰা দিলছে, একদম ভিতৰৰ পৰা আপোন মানুহ। তেওঁলোক একদম আমাৰ শুভাকাংক্ষী। বহুত সৰুৰ পৰাই তেওঁলোকৰ লগত আমাৰ চিনাকি আৰু একদম নিজৰ দৰে, মানে যেন মোৰ নিজৰ ডাঙৰ বাজনী থাকিলে যেনেকুৱা হ'লে মোৰ বিয়াৰ আগত ক'ৰবাত ফুৰিব মন গ'লে, ক'ৰবাত কিবা খাব মন গ'লে এই বাজনীকে ফোন কৰোঁ, বা ব'লা ইয়ালৈ যাওঁ, তালৈকে যাওঁ, ঠিক তেনেকুৱাই আছিলে। কিন্তু বিয়াৰ পিছৰ পৰা যিহেতুকে মই ঘৰৰ পৰা বহুত দূৰত থাকিলোঁ, তেনেকৈ বাহঁতক লগ কৰা হোৱা নাছিলে। আৰু বাহঁতৰ ক'ৰবাত ফুৰিবলৈ গ'লেই মোৰ মনত পৰে, ভয় থাকে যে কেতিয়াবা আহিলে আহিবা, তোমালোকৰ লগত এদিন লাঞ্চত বা এদিন ওলাম আৰু লগ কৰিম। তো আমাৰো মিলা নাছিলে, তো তেনেকৈ আজি মিলি গ'ল। মানে যিটো থাকে সেইটো নহয় আৰু বাহিৰত বেলেগ এটা ক'ব আৰু লাগে নাখাওকে লাগিব, ক'ব বুলি নহয়, সেইটো বস্তু লাগিব। বিৰাট দিগদাৰি দিয়ে। মই মানে মোৰ সঁচাকৈ কৈছোঁ আপোনালোকৰ ইহঁতটো বহুত শান্ত। অলপমান থাকক, ৰ'ব, শুই থাকক, অলপ শুই থাকক, কুকুৰ মিনি ভাল। বেলেগ খানা নাহালৈকে সেই দিগদাৰ দিয়ে, খানা নাহালৈকে দিয়ে বেয়া, খানা অহাৰ পিছত বেছি দিগদাৰ নিদিয়ে। ৰখি থকাৰ সময়তো বহুত দিগদাৰ দিয়ে, ইফালে যাব ইফালে যাব। গোটেই বিয়া কৰা এটা এটা ফটো লৈ লাভ নাই, এতিয়া ল'ব ন। কি হয় ফটো মাৰিব লাগিব। মই ভিডিঅ'তে আনি ল'লোঁ দিয়ক, ফটো নামাৰি লৈ তো দিছোঁ। হ'ব মই জানো। ভাল লাগিছে এতিয়ালৈকে যিমানটা ডিছ খালোঁ। একচুৱেলি আপোনালোকে কেতিয়াবা আহিলে দাদাজনক লগ কৰিব আৰু সুধিব কি খাব লাগে, তেওঁৰ মতে খাই থাকিলে হ'ল। এইটো ম'ম'টো খাই চাওঁ, ৰ'ব। এয়া আমাৰ ষ্টাৰ্টাৰ চলি আছে এতিয়া পাৰ্টিৰ। এইটো প্ৰনছটো যে গাৰ্লিক প্ৰনছ থাকে ন, পেপাৰ গাৰ্লিক প্ৰনছ। ভাল লাগিছে ডিছটো, আপোনালোকে আহিলে ট্ৰাই কৰিব পাৰে। নাই ভাল লাগিছে ন, সেইকাৰণে কৈছোঁ। এতিয়া ম'ম'টো জ্বলা আছে নেকি? তাৰ কাৰণে জ্বলা যেন পাইছোঁ মই, আমাৰ কাৰণেতো নহয়। মই খাই চাম ম'ম'টো, এনেই টেষ্ট আছে নে ম'ম'টো? তাৰ কাৰণে আৰু বেলেগকৈ দিব নালাগে, সেইকাৰণে কৈছোঁ ন, খাব পৰা বস্তু লাগিব। অঁ तेरे कोलो मैनू सामिल दे ऐसी एवें नी तैनू बेवजह मिलदे। तेरे च कोई गल है साहिबा, हाँ सी तैनू तां मिलदे। मैनू पता नहीं हुंदा सुकून की, तैनू मिले ता पता लग्या। मिट गई मेरी सब तन्हाई, जी तेरे कोले आ लगे। वे हानिया वे दिल जानिया, तू नेड़े नेड़े रह ना दूर किते जा। भुल गए ये सारी दुनिया के तेरा ही नाम है बोले दी ज़बान।
ৰেষ্টুৰেণ্টখনলৈ আহি ইয়াৰ যিটো এম্বিয়েঞ্চ বা কৰ্মচাৰীসকলৰ ব্যৱহাৰ আৰু চবচে ইম্পৰ্টেণ্ট ইয়াৰ খানাৰ যিটো টেষ্ট আটাইকেইটা বস্তুৱে মোৰ খুব ভাল লাগিলে। সেয়ে ভাবিলোঁ আপোনালোকৰ সৈতে ইয়াৰ লোকেশ্যনটো মই শ্বেয়াৰ কৰোঁ, আপোনালোকেও ইয়াতে আহিব পাৰে। ইয়াৰ এড্ৰেছটো হৈছে ৰাণী ৰাস্তাৰ অপজিট ছাইড হয়, মেইন ৰোডতে হয়, ফেট ভেলি আপোনালোকে দেখিবই পাব। আজি মই এই শাড়ীখন যে পিন্ধিছোঁ এইখন একচুৱেলি মোৰ কাৰণে খুব স্পেচিয়েল শাড়ী হয়, কিয়নো এইখন মোক হাজবেণ্ডে গিফ্ট কৰিছে, তাকো ছাৰপ্ৰাইজলি। একচুৱেলি তেখেতে কেতিয়াও এনেকৈ ছাৰপ্ৰাইজলি গিফ্ট নকৰে, কিবা এটা ল'ব লগা থাকিলে মোক লৈ যায় বা মোক সুধিয়ে তেনেকৈ লৈ আহে। কিন্তু এইখন তেখেতে লৈ আহিছিলে লক্ষ্ণৌৰ পৰা, যেতিয়া তেখেতৰ বেংকৰ ট্ৰেইনিং চলি আছিলে, আৰু মোক কোনো ধৰণৰ কোনো কোৱা নাছিলে যে মোৰ বাবে শাড়ী লৈছে বা কিবা তেনেকুৱা কিবা এটা আনিছে মোৰ বাবে। জাষ্ট তেখেতে যেতিয়া লক্ষ্ণৌৰ পৰা আহিছিলে আৰু মোক এইখন দিছিলে, তো সেয়াই খুব ভাল লাগিছিলে। গিফ্ট পালে মানুহৰ এনেই ভাল লাগে, তাকো যেতিয়া আৰু স্পেচিয়েল পাৰ্চনৰ পৰা পোৱা যায়। তো থেংক ইউ মাই ডিয়াৰ হাজবেণ্ড। মই এই ব্লগটোৰ জৰিয়তে আপোনাকো থেংক ইউ কওঁ, মোক যে ইমান ধুনীয়া এখন শাড়ী গিফ্ট কৰিছিলে। এটা কাম মই ব্লুটুথ হেডফোন লৈ এটা হেডফোন কাণত লৈ থাকোঁ, এটা কাম কৰোঁতে সেনেকৈ আধা আধি পঢ়াওঁ। আধা আধি মেইনলি ধৰক যিবিলাক থাকে ন, সেইবিলাকত থাকে, সেইবিলাকতো গোটেইবিলাক বস্তু নালাগে। মেক্সিমাম ধৰা আধা ঘণ্টাৰ ভিতৰত 10 মিনিটমান লগা বস্তু থাকে, সেইখিনিত অলপ কনচেনট্ৰেট কৰি বাকীখিনি আৰু স্কিপ আৰু সেনেকৈ কৰি। আৰু তাৰে ধৰা আৰু কোনোবাটো বেছি মন দিব লগা বস্তু আছে, সেইটো নোৱাৰি ন, তেতিয়া আৰু সেইটো স্ক্ৰীনশ্বট মাৰি থৈ দিওঁ, পিছত ঘৰত যাই পেলাই ভালকৈ চাওঁ। কোচিং কৰিলে সেইটো নোৱাৰিলোহেঁতেন, কাৰণ কোচিং কৰিলে কোচিঙতে মোৰ টাইমটো গ'লহেঁতেন, এতিয়া প্ৰেক্টিচ কৰিব নোৱাৰিলোহেঁতেন, কাৰণ ইমান টাইম নাপাওঁ নহয়। এতিয়া মোৰ हो जिक्र मेरा कहीं तेरी खामोशी में, हो फिक्र मेरा रुख तेरा जिधर का हो उधर मेरा, तेरी बाहों तलक ही है ये सफर मेरा। ओ माही ओ